বন্ধুসকল, আপোনালোকে জানেনে গোটেই বিশ্বত প্ৰায় 7 মিলিয়ন লোক হাৰ্ট এটাক হৈ প্ৰতি বছৰে মৃত্যু হয়। প্ৰতি বছৰে আমেৰিকাত আটাইতকৈ বেছি লোক হৃদযন্ত্ৰৰ ৰোগৰ বাবে মৃত্যুবৰণ কৰে। যদিও আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি লোকৰ মৃত্যু হয় শ্বাস প্ৰশ্বাসৰ সমস্যাত। আমেৰিকাৰ হৃদৰোগ বিশেষজ্ঞ সংস্থাৰ তথ্যমতে পৃথিৱীৰ প্ৰতি 3জন মানুহৰ মৃত্যু হ'লে তাৰে এজনৰ মৃত্যুৰ কাৰণ হৈছে হাৰ্ট এটেক। আমি মনতে ভাবোঁ যে হৃদযন্ত্ৰ বিকল হোৱাৰ আগে আগে বুকুৰ বিষ হ'ব, কিন্তু নহ'বও পাৰে। অইন কিবা লক্ষণো দেখা দিব পাৰে হাৰ্ট এটেকৰ আগে আগে। হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকল তেতিয়াই হয় যেতিয়া হৃদযন্ত্ৰক তেজৰ যোগান ধৰা ৰক্ত পৰিবাহী ধমনীত ইংৰাজীত ক'ৰ'নাৰী আৰ্টাৰীত তেজৰ চলাচল বন্ধ হৈ পৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ কোষসমূহে অক্সিজেন নাপায় আৰু এই কোষবোৰৰ মৃত্যু হয় আৰু পৰিঘটনাক মায়'কৰ্টিকেল ইনফাৰেকশ্যন বুলি কোৱা হয়। আৰু সদায় মন কৰিবলগীয়া কথাটো হ'ল যে হৃদযন্ত্ৰ বিকল হোৱাৰ আগে আগে কিছু লক্ষণ শৰীৰত দেখা যায়, যাক কেতিয়াও অৱহেলা কৰিব নালাগে। সেয়ে এই লক্ষণবোৰ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ জৰুৰী। বুকুৰ বিষ আৰু বুকুখন বেয়া লগা হৃদৰোগৰ এটি সাধাৰণ লক্ষণ। বুকুখন খামুচি ধৰি বিষ অনুভৱ হয় বুকুৰ সোঁমাজত অথবা বুকুৰ বাওঁফালে। এই বিষ কিছু সময় থাকি হঠাতে নাইকিয়া হৈ পৰিবও পাৰে, আকৌ কিছু সময়ৰ ব্যৱধানত পুনৰ আহিব পাৰে। এনেধৰণৰ বিষ অনুভৱ হ'লে ততাতৈয়াকৈ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। 2 নম্বৰ লক্ষণটো হৈছে দেহৰ যিকোনো অংগ প্ৰত্যংগত মৃদু বিষ অনুভৱ হোৱা আদিও হাৰ্ট এটেকৰ আগজাননী হ'ব পাৰে। হাত ভৰি বা পেটত বা পিঠিৰ ফালে জিনজিন কৰা আদি যদি কিছু মিনিটৰ ভিতৰতে কম হৈ নাযায় তেন্তে ইয়াক অৱহেলা কৰিব নালাগে। 3 নম্বৰ লক্ষণটো হৈছে ঠাণ্ডা ঠাণ্ডা ঘাম ওলোৱা। কপালৰ পৰা বা ডিঙিৰ পিছফালৰ পৰা বুকুৰ পৰা ঠাণ্ডা ঘাম ওলাই অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হোৱা, যাক ডায়ফৰচিছ বুলি কোৱা হয়। এই লক্ষণ দেখিলে কেতিয়াও অৱহেলা নকৰিব। 4 নম্বৰ কাৰণটো হৈছে কোনো কাৰণ নোহোৱাকৈ বমি হোৱা আৰু বমি লগা। খুব কম ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণ পাকস্থলীতো দেখা যাব পাৰে আৰু তেতিয়াই হঠাৎ বমি আৰু বমি ভাৱ আহিব পাৰে। 5 নম্বৰ লক্ষণটো হৈছে উশাহ চুটি অনুভৱ কৰা। হঠাতে কোনো কাৰণ নোহোৱাকৈ উশাহ চুটি হৈ পৰিলে দেৰি নকৰিব বা অৱহেলা নকৰিব। 6 নম্বৰ লক্ষণটো হৈছে বুকুৰ ধপধপনি হঠাতে বৃদ্ধি হৈ পৰা। হৃদযন্ত্ৰ বিকল বা হাৰ্ট এটেকৰ পূৰ্ব লক্ষণ হ'ব পাৰে। 7 নম্বৰ লক্ষণটো হৈছে মূৰৰ ঘূৰোৱা আৰু মূৰতো হঠাতে পাতল লাগি পৰা হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে। সেয়েহে এই লক্ষণবোৰ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ জৰুৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। ইয়াৰ পিছত হাৰ্ট এটেকৰ পৰা কেনেদৰে বাচিব পৰা যায় তাৰ ওপৰত এটি ভিডিঅ' এটা বনাম। আৰু এনেবোৰ হেল্পফুল ভিডিঅ' সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।